আজি আমাৰ ঘৰলৈ তামুলী ছাৰ আহিছে। এয়া ছাৰক বহিবলৈ দিছোঁ। তাৰপৰা ছাৰৰ লগত মই কিছুমান কথা আলোচনা কৰিলোঁ এই দৰৱৰ বিষয়ে। আৰু এতিয়া গৰুজনী তেওঁ অকণমান চাই দিব। এইটো ছাৰ হেৰি কি বুলি কয়, মই এতিয়া ইমিউনিটি বঢ়াবৰ কাৰণে। এইটো মই এতিয়া পোৱালিবিলাকক কিমান খাব লাগিব? কি পোৱালি? ছাগলী পোৱালি। ছাগলী পোৱালিবিলাকক আপুনি এইটো 3 ml। ছাৰক আজি মই এটা উপহাৰ দিছোঁ। এইকেইটা মোক ছাৰে গিফ্ট দিলে। চব এইকেইটা হজম হোৱা পাউডাৰ, এপটেটনিক নামটো। তামুলী ছাৰে লক্ষীক চেকআপ কৰিবলৈ আহিছে আৰু তাই এই নামটো দিলে আমাৰ DBO ছাৰে, ভেটেৰিনেৰী ডিপাৰ্টমেণ্টৰ DBO ছাৰে তাইৰ নামটো লক্ষী দিলে।